কিমান হ'ল এক মিনিট ৰখতে মই ফোন কৰোঁতে কিয় পিক আপ কৰা নাছিলা হাগিব গৈছে চি ইমান লেতেৰা কথা ক'ব পাৰা তুমি হ'ব দে চি মাৰিব নালাগে তই হাগিলে হিৰত টুকুৰা নোলাই তোক কথা খুদাই বেকাৰ ইউজলেছ কৰবাৰ লগত 4G ফোন থাকিলে মানুহক ৱেট কৰিব পাৰি দে হয় নেকি তুমি যে টাইমৰ মূল্য বুজি নোপোৱা মই ইমান টাইমৰ মূল্য বুজি পোৱা হলে এই বাটাম ডালৰ লগত থাকিব লগা নহ'লেতেন তাৰমানে মই কি বাটাম নহয়নো কি কাপোৰ পিন্ধিলে তুমি হেঙাৰৰ তালে থোৱা হয় নেকি যোৱা তেতিয়াহ'লে কেটনা টাইপ ছোৱালী বিচাৰি মোক কিয় ভাল পাইছা ভাল মাল যে পোৱা নাই হোৱাট ইমান দিনে কি ধুনুমুনু মাৰি কিনে টাইম পাছ কৰি আছিলা আজি বাৰু তোমাৰ আৰু মোৰ এনে কৈছি জান ধেমালি নকৰো প্লিজ জান বাপৰে নতুন মাল এটা নোপোৱালৈকে বেকআপ হ'ব দিব নোৱাৰা কথা জান প্লিজ জান প্লিজ ক্ষমা কৰি দে না আজিৰ পৰা মই কেতিয়াও তেনেকৈ নকৰোঁ প্লিজ কাণত ধৰিছোঁ প্লিজ ক্ষমা কৰি দিয়া না প্লিজ বাবা প্লিজ চাহ হাতখন দিয়াচোন কিয় হাগিবা নেকি প্লিজ দিয়া না এইখন হাতেৰে মোক চৰ মাৰা প্লিজ এতিয়া কি হৈ যাবা ক'ত মই মাত্ৰ এনে কাক ৱেইট কৰি আছিলো মোৰ ধানটো ইমান ভাল নহয় মই বেয়া দে বেয়া দে বল আহ কিয় আহা ডাৰ্লিং আহাচোন তোমাৰ কাৰণে এই চানিয়ে অডি বুক কৰিছে অডি আৰু তুমি কিয় মই অডি বুক কৰিব নোৱাৰো আহাচোন এইখন নেকি তোমাৰ অডি এইখন অডি নেকি তেন ক'ত আছে গাড়ীখনে সিটো পাৰে আছে মানে উঠা এইখন নেকি তোমাৰ কিয় এইখন গ'লে গৈ নাপাম নেকি অ'কে বাছ চালা এইখনত নাযাওঁ মই তোমাৰ মতামতটো বিচৰা নাই মই এই চানিয়ে ডিচাইড কৰিব কিহত যাব লাগে আৰু কিহত নালাগে তোমাৰ ভিতৰত দাদা গণেশগুৰি কিমান লাগিব 100 টকা 50 টকা দিম নিবনে কোনে নিব তো 50 টকা আপুনি দিব নোৱাৰে ঠিক আছে আপুনি পিছপিনে বহক মই নিম 50 টকা দে 80 টকা দিব নহ'ব মই কৈছোঁ নে 50 টকা দিম বুলি আপুনি পিছপিনে বহক মই নিম দে চলো মই তোৰ গাৰ্লফ্ৰেণ্ডৰ লগত গৈ মোৰ গাৰ্লফ্ৰেণ্ডৰ লগত বহিবি হয় একো ঘটমত নকৰিবি নকৰো দে ভাই একো টেনশ্যন নলবি নবহো মই ড্ৰাইভাৰ এটাৰ লগত হাও তোমাৰ আকৌ কি হ'ল ইয়াৰ গাটো গোন্ধাইছে নাই দেখো একো নহয় দেই তাৰ ঘামৰ গোন্ধ বডি স্প্ৰে ফগ বুলি এডজাষ্ট কৰিলো নে কি কৰিছি ছি কমসে কম তোৰ এই বয়ফ্ৰেণ্ডত কৰি 2 দিন হলে ই বেছিকে গা ধুইছে গম পাইছা নাই ব ঐ সেপারেট কে বহিবি কিন্তু আর রেডি স্টেডি গো